হাই বন্ধুসকল, এই ভিডিওটো অনলি ফৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হৈছে। কোনো যাতে এই ভিডিওটো সিৰিয়াছলি নলয় আৰু গাত পাতি নলয়। तो चलिए शुरू करते हैं। নমতা বিয়া যে খাবলৈ আহে আহি পেলাই খাই গ'ল। হাই বন্ধুসকল, বিয়া বুলি ক'লে 2-4জন এক্সট্ৰা মানুহ হ'ব পাৰে আৰু সকলোৰে বিয়াতে হয়ে। অ' বাইদেউ, আপোনালোকৰ বিয়াত 2-4জন এক্সট্ৰা মানুহ বন্ধু বান্ধৱীৰ লগত আহিব পাৰে, এইটো বেছি ডাঙৰ কথা নহয়। সেইবুলি ইমান জঘন্য ঘটনা হ'ব পাৰেনে? বাইদেউ, আপুনি আমাৰ গাঁৱলৈ আহিব। আমাৰ গাঁৱত যদি 1000 মানুহক নিমন্ত্ৰণ কৰে বা 1200 মানুহৰহে যোগাৰ কৰিব, কাৰণ বন্ধু বান্ধৱীৰ লগত আলহীৰ লগত 2-4জন এক্সট্ৰা মানুহ হ'ব পাৰে। তাৰ উপৰিও ৰাস্তা ঘাটত বা বিয়াখন য'ত পাতিব তাৰ কাষত অহা যোৱা কৰা কিছুমান গৰীব মানুহ দেখিলে বা ভিক্ষাৰীক দেখিলে কি কৰে, মাতি আনি কিছুমান ল'ৰাই খুৱাই আৰু আনন্দ লয়। আপোনালোকে কি বিয়া পাতিছে বাইদেউ? আপোনালোকৰ বিয়াক গাৰ মাৰক। কেইজনমান মিয়া ল'ৰা কিছুমানক লগত লৈ পেলাই তেওঁ খাবলৈ আহে। নাম লোৱাটো সহজ। মিয়াৰ নাম ল'লে গোটাই গাৰ পৰা ধুই চাফা হৈ যাব বুলি ভাবিছে নেকি বাইদেউ? মিয়াক যেতিয়া কালি লৈ এইবিলাক চাফা কৰিব লগা হ'ব নহয়, তেতিয়া মিয়াৰ পকৰডাল খুব ভাল লাগিব। খাবলৈ হাজবেণ্ডেও ধৰিলে নেকি, ধৰি লৈ পেলাই তেওঁ কাপোৰ চাটো পঢ়া দিছে নাই, কাৰণ হাজবেণ্ডে আপোনাৰ ধৰিলে, আঁঠু কৰালে, আপুনি ছ'চিয়েল মিডিয়াত আহি পেলাই কি ধুনীয়াকৈ মিছা মাতি আছে। আপোনাৰ শৰীৰটো মিছাৰে ভাণ্ডাৰ নেকি বাইদেউ? শৰ্মা বাদ দে, ভালকে দেখিলে নে বন্ধুসকল? প্ৰথমতে ল'ৰাজনে শৰ্মা বুলি কোৱাটো এওঁলোকে এৰা নাই। ল'ৰাজনে ভাবিছিল মোক শৰ্মা বুলি ক'লে এৰি দিয়ে নেকি। কিমান নিকৃষ্ট এই মানুহজন হ'ব পাৰে। এওঁ কিমান তললৈ নুমিছে, ল'ৰাজনক আঁঠু কৰাইহে এৰিছে। নিশ্চয় এই মানুহজন হাৰামীৰে বাচ্চা হ'ব লাগে। मारो मुझे, मारो मारो मुझे, मारो আমি পৃথিৱীত মানুহ হিচাপে কিয় জীয়াই আছোঁ? এসাঁজ ভাতৰ কাৰণে এই অসহায় ল'ৰাজনক এই জঘন্য মানুহজনে কেনেকৈ মাৰধৰ কৰিছে দেখিছেনে? ই মানৱ জাতিৰ কাৰণে এটা কলংক। ই কেতিয়াও অসমীয়া হ'ব নোৱাৰে। ই নিশ্চয় বণিকগোষ্ঠী হ'ব। অসমীয়াই কেতিয়াও অসমীয়াক এনেকৈ মাৰধৰ নকৰে। ইতিহাসত ই এটা কলংক, মানৱ জাতিৰ কাৰণে ই এটা কলংক। অ বাইদেউ, 10-12জনে খালেই দিয়ক, আপোনাৰতো কিমান লছ হ'লই। বিয়াততো 2-4জন মানুহে খায়ে। বন্ধুসকল, আপোনালোকে ঠিকেই প্ৰতিবাদ কৰিছে, তাৰ কাৰণে আপোনালোকক মই চেলুট জনাইছোঁ। ভৱিষ্যতত যাতে এনেকুৱা বিয়া আপোনালোকে কেতিয়াও নাপাতে। তাৰ উপৰিও আপোনালোকে গেটত এটা চাইনবোৰ্ড আঁৰি থ'ব যে নামাতা বিয়াত যাতে কোনেও নাহে। এইখন এখন অনা অসমীয়াৰ বিয়া। লগা আছে মই ক্ষতিপূৰণ দি দিম, আপোনালোকে মই ভিডিঅ' চিডিঅ' নবনাব, ভাইৰেল নকৰিব। এসাঁজ ভাতৰ কাৰণে ল'ৰাজনক কি কৰা নাই? আঁঠু গাৰালে, ভিডিঅ' বনালে, মাৰধৰ কৰিলে। ল'ৰাজনে বহুত কাবু বিনতি কৰিছিল যে আপোনালোকে ভিডিঅ' বনাব নালাগে, যিমান টকা খৰচ লাগে মই দি দিম। তথাপি ল'ৰাজনক এৰা নাছিল। ইহঁত মানুহ নহয়, মানুহৰ নামত ইহঁতে নৰ অধম। হাই বন্ধুসকল, যদি এই ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আৰু যদি ভাল নালাগে লাইক এটা দি দিব। আজিৰ কাৰণে বাই।